হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল নাজনিন ব্লগছ। তো আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো আছোঁ ভালে আপোনালোকৰ দুৱা আশীৰ্বাদত। আৰু আজি মানে আপোনালোকৰ ওচৰলৈ কোনো ব্লগ ভিডিঅ' অনা নাই মানে মই যিহেতু মোৰ চেনেলটো ব্লগিং হয়, তো আজি ব্লগ ভিডিঅ' নাই। মানে ইমান দিন ধৰি ব্লগ ভিডিঅ' দি আছিলোঁ আৰু শ্বৰ্ট ভিডিঅ' দি আছিলোঁ। তো আজি এটা মানে মোৰ লাইফৰ এটা মানে ক'বলৈ গ'লে ডাঙৰ এটা ভুল কাম কৰিছোঁ মানে মই এইবিলাক। তো সেইবিলাকে মানে কি হৈছে জানেনে? কেইদিনমান আগতে এটা মই মানে শাড়ীৰ ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ফ্লিপকাৰ্টৰ পৰা অনা আছিল। তো সেইটোতো মই মানে ৰিটাৰ্ণ কৰিলোঁ, সেইটো লৈ গ'ল। তো তাৰপিছত আকৌ মানে দুটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, কিন্তু সেই দুটা বস্তু একেবাৰে মানে ভুল আহিলে। মানে যিটো অৰ্ডাৰ কৰিলোঁ সেইটো নাহিলে, মানে এনে এটা ৰং আইটেম আহিলে। তো লিখা আছিলে সেইটোৱে, মানে যিটো অৰ্ডাৰ কৰিছোঁ সেইটোৱে লিখা আছিল, কিন্তু আহিলে মানে বেলেগ বস্তু। ভিতৰত সোমাই দিলে বেলেগ বস্তু মানে। তো এতিয়া আৰু ৰিটাৰ্ণ বুলি লিখা আছিল যে ৰিটাৰ্ণ কৰিলে ৰিটাৰ্ণ হ'ব, কিন্তু মই ৰিটাৰ্ণ কৰি আছোঁ, ৰিটাৰ্ণ হোৱা নাই। এনেকুৱা হৈছে আৰু ৰিটাৰ্ণ মানে কেঞ্চেল হৈ যায়। ৰিটাৰ্ণ কৰোঁ, ৰিটাৰ্ণটো কেঞ্চেল হৈ যায়, তেওঁলোকে ৰিজেক্ট কৰি দিয়ে। ফোন কৰি কোৱাৰ পিছত কৈছে যে হ'ব, মানে কেঞ্চেল হ'ব, মই কৰি দিম, কিন্তু এতিয়ালৈকে কৰা নাই আৰু নহ'ব কৈছে, মানে নহ'ব, সম্ভৱ নহ'ব আৰু। তো এনেকুৱা হৈছে আৰু ফ্লিপকাৰ্টত এতিয়া মানে বস্তু অৰ্ডাৰ কৰিলে এনেকুৱা হয়। মই মানে আগত কি হয়, ইহঁত চাইছিলোঁ, কি নিউজত চাইছিলোঁ বহুতবাৰ। ফ্লিপকাৰ্ট, মিছো এইবিলাকত মানে বস্তু অৰ্ডাৰ কৰিলে বহুত চাইছিলোঁ যে এনেকুৱা আহে, ভুল ভাল বস্তু মানুহে দি দিয়ে, মানে তাৰ পৰা দি দিয়ে, কিন্তু বিশ্বাস কৰা নাছিলোঁ। কিন্তু মানে এতিয়া মোৰ লগত এনেকুৱা হ'ল আৰু কি ক'ম। তো মই কি হৈছে জানেনে, মোবাইলৰ পৰা ফ্লিপকাৰ্ট, মিছো মানে এইবিলাক একেবাৰে ডিলিট কৰি দিলোঁ, আনইনষ্টল কৰি দিলোঁ, আৰু কোনো জীৱনতো মানে মই এইবিলাক মানে ইনষ্টল নকৰোঁ। মানে বাচি থকা অৱস্থাত বজাৰত যাম, 10টা দেখিম, এটা কিনি লৈ আহিম, তেনেকুৱা কৰিম। কিন্তু এই মানে অনলাইন শ্বপিং আৰু নকৰোঁ, মানে নকৰোঁ, এই যে কাণ ধৰিছোঁ। আৰু অনলাইন শ্বপিং মানে কৰিব ইচ্ছা নাই, এনেকুৱা হৈছে মোৰ। তো বস্তুবিলাক মই দেখুৱাম আপোনালোকক, দুটা বস্তু, সেই দুটা বস্তু আপোনালোকৰ ওচৰত মানে মই শ্ব' কৰিম। আপোনালোকে চাব, চাই কিনে কমেণ্টত জনাব যে কি হৈছে এইবিলাক। আপোনালোকে যদি অনলাইনত শ্বপিং কৰি থাকে তেনেহ'লে মানে হুঁচিয়াৰ হৈ যাব আৰু অনলাইনত যদি শ্বপিং কৰি থাকে, মোৰ এই ভিডিঅ'টো চাই হুঁচিয়াৰ হৈ যাব। মিছা কথা কোৱা নাই, একেবাৰে মানে সত্যি কথা, যিটো ৰিয়েল কথা এইটো কৈ আছোঁ আপোনালোকক। এইটো হয়, এইটো চাইছেনে কি হয়? এইটো মানে মোবাইলত যে মই অৰ্ডাৰ কৰিছিলোঁ, এটা লিখা আছিল, মানে এইটো বস্তু লিখা আছিল যে চকুৰ যে এই যে পাপৰিটো যে হয়, সেইটো লিখা আছিল। অৰ্ডাৰ কৰিছোঁ মই, কিন্তু দি দিছে কি, মানুহেও লৈছে, লেন্স মানে লৈছে মানুহে এইটো মানে পাপৰিটো যিটো হয়, চকুৰ ওপৰত যে লগাই, সেইটো হয়। কিন্তু আহিছে চাওক কি, আঠাটো আহিছে, চাইছেনে? আঠাটো আহিছে, আঠাটো দিছে। এইটোৰ দাম লৈছে 133 টকা। এইটো বাদ দিয়ক, এইটো আহিছে, এইটো একেবাৰে মানে ৰং আহিছে। তো কি কৰিম আৰু, এইটো আৰু নহ'ব, মানে ৰিটাৰ্ণ নহ'ব, এইটো ৰিটাৰ্ণ নহয় আৰু। তো আৰু এটা আছে, এইটো চাইছেনে? মই মানে যিটো ডেলিভাৰী বয়টোৰ সন্মুখতে খুলিছিলোঁ, খোলাৰ পিছত এইটো চালে, তেওঁ ক'লে যে কেঞ্চেল কৰিব, মানে ৰিটাৰ্ণ কৰিব, হৈ যাব, মই আহি লৈ যাম। কিন্তু ৰিটাৰ্ণ কৰাৰ পিছত আৰু নহ'ল, আৰু যে খুলিছোঁ সেইকাৰণে তাই মানে নলয়, আৰু খোলাৰ পিছত আৰু নলয়। তেওঁলোকৰতো এটা আছে, মানে সেই ডেলিভাৰী বয়ৰতো আৰু কোনো দোষ নাই ন, তো তেওঁতো কৰ্মচাৰী হয়। তো সেইটোৱে খুলিছোঁ, মই খুলি আপোনালোকক দেখুৱাই আছোঁ কি আহিছে। আৰু মই কি অৰ্ডাৰ কৰিছিলোঁ সেইটো আপোনালোকক মানে স্ক্ৰীণত দেখুৱাই দিম, চাব, আপোনালোকে দেখুৱাই দি আছোঁ, চাওক। মই এইটো অৰ্ডাৰ কৰিছিলোঁ, চাইছেনে? স্ক্ৰীণত এইটো অৰ্ডাৰ কৰিছিলোঁ, কিন্তু আহিছে চাওক কি, এইটো কি আহিছে চাওক। এইটো দি কি কৰিম মই, মোবাইল কি কৰিম? এইটো দি মোৰ মোবাইলৰ কোনো কামে নাই। এইটো কি হয়? ইয়াত মোবাইল থৈ আৰু ইয়াত মোবাইল থৈ কি কৰিম? ফটো উঠিম ন কি? আৰু এইটো কি চাৰ্জাৰ হয়? এইটো কি হয়? এইটো ইমান সৰু, এইটো কি হয় কওকচোন? এইটো ক'ত লগাম মই? মানে এইটো ইয়াত লগাই দি কি কৰিব লাগিব মই নাজানো। এইটো মই অৰ্ডাৰে কৰা নাই। মই কৰিছিলোঁ হেণ্ড ষ্টেণ্ড যে হয় মোবাইলৰ, ভিডিঅ' কৰাৰ কাৰণে অলপ সুবিধা হ'ব, সেইকাৰণে মানে অৰ্ডাৰ কৰিছিলোঁ। কিন্তু কি আহিলে চাইছেনে? ইমান ঠগ দিছে আৰু কি ক'ম। জীৱনত ভুল কৰিলোঁ বহুত, মানে এই অনলাইনত শ্বপিং কৰি, আৰু নকৰোঁ, কাণত ধৰিছোঁ মই। মানে আপোনালোকেও হুঁচিয়াৰ হৈ যাওক আৰু নকৰিব। আৰু মানুহে মানে বজাৰত যোৱাটো বন্ধ কৰি দিছে একেবাৰে। মানুহে মানে অনলাইনতে শ্বপিং কৰা ষ্টাৰ্ট কৰি দিছে, যিকোনো বস্তু মানে এভৰিথিং অনলাইনতে আনে। সেইকাৰণে আৰু এনেকুৱা কৰি আছে ফ্লিপকাৰ্টে, মানে টকা এতিয়া মানে
কিছু অৰ্জন কৰি তাৰপিছত হয়তো এই এপটোৱে কৰি দিব, তেওঁলোকে হেৰি কৰি দিব। সেইকাৰণে এনেকুৱা কৰি আছে মানুহ, মানে ফ্লিপকাৰ্টৰ মালিকজনে হয়। আৰু আমাৰ নিচিনা এনেকুৱা মানুহে কি কৰে, বজাৰত গৈ মানে শ্বপিং কৰি অনাটো বেছি দিগদাৰী হয় ন বোৱাৰীসকলৰ কাৰণে। আৰু তো ঘৰতে থাকি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে ঘৰতে আনি দি মানে যায়। কিছুমান এনেকুৱা বস্তু আছে ফ্ৰী ডেলিভাৰীও নলয়। কিন্তু অনাৰ পিছত যেতিয়া মানে এনেকুৱা ভুল এটা বস্তু আহে, তেতিয়াতো আৰু ৰিটাৰ্ণ নহয়। এনেকুৱা হৈ আছে বহুতো। তো সেইকাৰণে কৈ আছোঁ, আপোনালোকেও ভাবি চিন্তি মানে অৰ্ডাৰ কৰিব। তো মোৰ লগত এনেকুৱা হৈ গ'ল, মই আৰু নকৰোঁ অৰ্ডাৰ। এতিয়া বজাৰত যাই মানে শ্বপিং কৰিম। ইমান দিন মই মানে অনলাইনতে শ্বপিং কৰি আছিলোঁ। যিমান বস্তু মোৰ মানে ঘৰত মোৰ যিমান বস্তু লাগে, মানে ক্ৰীম চ্ৰীম হাবি জাবি মানে ড্ৰেছ পাতি, যিকোনো বস্তু মেকআপৰে হওক, প্ৰডাক্ট মানে লিপষ্টিক চব মানে সকলো বস্তু মই মানে অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ইমান দিন এনেকুৱা হোৱা নাছিল, আহিছিল কিন্তু ভুল প্ৰডাক্ট ৰং আইটেম অহা নাছিল। কিন্তু এইবাৰ প্ৰথম এনেকুৱা হ'ল, মানে 2-3টা বস্তু মোৰ মানে ৰং আইটেম আহি গ'ল। তো সেইটো আৰু ৰিটাৰ্ণ নহ'ল, এনেকুৱা হৈ গ'ল। তো সেইকাৰণে আৰু নানো কোনো বস্তুৱেই, আৰু মই অনলাইনৰ পৰা নানো। এনেকুৱা মানে ষ্টেণ্ডটো যে অৰ্ডাৰ কৰিছিলোঁ, এইটো আছিল 299 টকা, মানে 1 টকা কম, 300 টকা। আৰু এইটো হ'ল 133 টকা। টকাটো বেছি ডাঙৰ কথা নহয়, কিন্তু এনেকুৱা হ'ব নালাগে মানুহৰ। বহুতো এনেকুৱা মানুহ আছে যে 300 টকা দিওঁতে বহুত কষ্ট হয়, কিন্তু তাৰপিছত ৰিটাৰ্ণ নহ'লে সেইটো বস্তু এনেকুৱা হৈ যায়। মোৰ যেনেকুৱা হৈছে, এই বস্তুটো আৰু কোনো কামেই নাই, কি কৰিম এতিয়া? তো এইটো পেলাই দিব লাগিব। তো এনেকুৱা কিছুমান মানুহ আছে, এইবিলাক মানে টকাটো তেওঁলোকৰ বহুত কষ্ট কৰি দিয়ে। তো সেইকাৰণে কৈ আছোঁ, ভাবি চিন্তি অৰ্ডাৰ কৰিব অনলাইনত। এনেকুৱা বহুতো হৈ আছে, নিউজতো চাইছোঁ মই বহুত, আৰু মোৰ লগতে হৈ গ'ল, আৰু মই নকৰোঁ। তো আপোনালোকেও ভাবি চিন্তি কৰিব অৰ্ডাৰ চৰ্ডাৰ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুৰ মাজত আপোনালোকৰ। তো এইখিনি আৰু আপোনালোকে হুঁচিয়াৰ হৈ যাব, যিকেইজনে মানে মোৰ ভিডিঅ'বিলাক চায়। তো ভিডিঅ'টো আৰু শ্বেয়াৰো কৰিব, মানুহে চাব যে কি হৈ আছে মানে ফ্লিপকাৰ্টত অনলাইনৰ শ্বপিঙত। হয়, বহুতো মানুহৰ লগত এনেকুৱা হয়, মই ফাৰ্ষ্ট নহওঁ। মোৰ লগত আগতো ফাৰ্ষ্টতে হৈছিল, আৰু তো এতিয়াও হ'লে। তো এতিয়া আৰু মই মানে ফ্লিপকাৰ্ট মিছো এইবিলাক মানে ডিলিট কৰি দিলোঁ, মানে আনইনষ্টল কৰি দিলোঁ, আৰু ইনষ্টল নকৰোঁ। তো সেইটোৱে। তো আজিৰ ভিডিঅ' ইমানেই আছিল। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।